হেল্ল' গাইজ, আছামিজ নয়নমণি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ নিমকিন। এইখিনি মই ময়দা লৈছোঁ। এতিয়া ইয়াত কেইটামান জোৱাইন গুটি এনেকৈ হাতেৰে মোহাৰি দিছোঁ। এইখিনি দিছোঁ বেকিং চ'ডা আৰু ইয়াত অলপ তেল দি গোটেইখিনি হাতেৰে এনেকৈ মিক্স কৰি ল'ম প্ৰথমতে। এতিয়া অলপ অলপ পানী দি গোটেই ময়দাখিনি মই হাতেৰে গুন্ধি ল'ম। এতিয়া আটাখিনি গুন্ধি তৈয়াৰ হৈ গ'ল। হাতেৰে এনেকৈ মই লম্বা লম্বাকৈ এনেকৈ বনাই লৈছোঁ। এইখিনি গোটেইখিনি এনেকৈ বনাই ল'ম। ইয়াত তেল গৰম হৈ গ'ল। অলপ অলপকৈ মই এনেকৈ গোটেইখিনি তেলত ভাজি ল'ম। দেখিছে নহয় কি ধুনীয়া কালাৰ হৈ আহিছে। এতিয়া এয়া প্লেট লৈছোঁ। ইয়াত এনেকৈ গোটেইখিনি মই উলিয়াই ল'ম। কেতিয়াবা চাহৰ লগত এনেকৈ জলদি ভাজি বনাই খাব পাৰিব। এয়া দেখিছে নহয় কি ধুনীয়া মচমচীয়া হৈছে। এয়া আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি